আমি বিপিএফ দল হিসাবে আজি মনোনয়নপত্ৰ দাখিল কৰিব। 5টা সমষ্টিৰ কেণ্ডিডেট ত্ৰিদীপ দৈমাৰী ডাঙৰীয়া, আমাৰ ৰিহন দৈমাৰী ডাঙৰীয়া, শৰণ বড়ো ডাঙৰীয়া, এইফালে প্ৰেছ মুছাহাৰী ডাঙৰীয়া, শ্যাম চুন্দি ডাঙৰীয়া, 5টা সমষ্টিৰ 5জন কেণ্ডিডেট বিপিএফ দলৰ পৰা লমচাও দৈমাৰী কেৰাবাৰীৰ পৰা লমচাও দৈমাৰী 6জন কেণ্ডিডেট আমাৰ বিপিএফ দলৰ হৈ পেলাই আজি কেণ্ডিডেট মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু মই যিটো দেখিবলৈ পাইছে সকলো শ্ৰেণীৰ মানুহ ওলাই আহিছে, সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। ইয়াতে আমি ক'ব পাৰোঁ যে বিপিএফ দলে এই ওদালগুৰি জিলা হিচাপে যিটো 5টা সমষ্টি আছে, লগতে খৈৰাবাৰী লমচাও দৈমাৰী ডাঙৰীয়াও ইয়াত উপস্থিত আছে। মুঠতে আমি বিপিএফ দল হিচাপে এই সমষ্টিত আমি জয়ী হ'ম। সকলো ওলাই আহিছে, কোনো জাতি বাদ নাই, সকলো জাতি আছে আমাৰ দলক সমৰ্থন কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু আমি জয়ী হোৱাটো কাটান। আৰু বিপিএফ দলে 100% গভৰ্ণমেণ্ট বনাবলৈ কৈ আছো। আপোনালোকে চাই থাকক। ৰাইজৰ যিখিনি আশা লৈ পেলাই আমাৰ বিপিএফ দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, এই আশাটো আমি পূৰণ কৰিম। মুঠতে ৰাইজে এনে নাহে, হয়তো চৰকাৰ বনোৱাৰ পিছত বিপিএফ দলে আমাৰ কাৰণে এইটো নিশ্চয় কৰি দিব বা এইটো আশা আছে ৰাইজে, এই আশাটো আমি পূৰণ কৰিম। খাম্পা বৰগয়াৰী আৰু চন্দন ব্ৰহ্ম এই দুইজনৰ কথা মই যোৱাকালিও কৈছোঁ। নেখেলাই ভাল, মান সন্মানৰ কথা আছে, মান সন্মানৰ কথা আছে। আজিৰ দিনৰ BTC বাকী ৰাইজে চবে ইহঁতক ছিনিয়ৰ লিডাৰ বুলি ভাবে, কিন্তু ৰাজনীতিত নহয়, ৰাজনীতিত ইহঁতক ভাল নাপায়। এনে আন্দোলনকাৰী ছিনিয়ৰ লিডাৰ হিচাপে চবে ভাল পায়, কিন্তু ৰাজনীতিত ভাল নাপায় চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগয়াৰী। সেইকাৰণে মই অনুৰোধ কৰিছোঁ খাম্পা আৰু চন্দনে মনোনয়ন পত্ৰ দাখিল নকৰাটোই ভাল, মান সন্মান ৰক্ষা কৰক। হাৰাটো 100% হাৰিব, চন্দন আৰু খাম্পা 100% হাৰিব। UPPL লাখ থাকিলে এটা দুটা পাব পাৰি, ইয়াৰ ওপৰত নাই।